আমি শিলং পামে আৰু বেছি দূৰ নাই। আৰু আমি ওলাই আহোঁতে ইমান ভিডিঅ' কৰা নহ'ল। এতিয়া ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো শেষলৈকে চাই থাকে গম পাব ক'ত কি হয়, কেনেকুৱা ধৰণৰ প্লেচত যাম আমি। শ্বিলং 80 কিলোমিটাৰ। আৰু ইয়াতে আমি অলপ ৰখি দিলোঁ, কাৰণ বহুত টাইম ধৰি আমি গাড়ী চলাইছিলোঁ আৰু ইয়াৰ পৰা বহুতখিনি যাব লাগিব গাড়ী চলাই, সেইকাৰণে অলপ ৰেষ্ট ল'লোঁ। এতিয়া ষ্টাৰ্ট দিলোঁ আমি, আৰু আপোনালোকে ভিডিঅ'টো ভাল পাব বুলি আশা থাকিলোঁ। এতিয়া বলক যিমান পৰা যাই থাকিম। আৰু ইয়াত ওপৰত এইবিলাক কাটি থৈ দিছে, এইবিলাক জুম খেতি কৰা হয়। সেইটো আৰু দেখুৱাব নোৱাৰিম ওচৰত যায়। এনেকুৱা কুঁৱলী পৰিছে ন, দেখিছে ন আপোনালোকে, তেনেকুৱা একদম যেন গধূলি এই ঠাণ্ডা দিনত যেনেকৈ কুঁৱলী পৰি থাকে, এই গৰমৰ দিনতো ইমান কুঁৱলী, আৰু এইফালে বৰষুণ। চাই একদম মজা লাগে আৰু ভিউবিলাক চাই। আমি শিলং পামে আৰু বেছি দূৰ নাই। তাত ব্যস্ত থাকে ভিউ কি हे मौसम की बारिश, हे बारिश का पानी। পাইছা চাবি পালি? এই চাবি তোক চাবি বিচাৰাৰ খবৰে নাই। মানে কিবা এটা কেনে মানে গুৱাহাটীত কেনে গৰম, এতে মানে বৰফ, মানে কি বৰফ দিছে। আমাৰ এইফালে কুলাৰ চলি আছে, ঘৰত দেখি চলি আছে, আমি জুই সেকি আছো। কেনে এটা বম 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 আৰু মই এটা হাফ চাফ পিন্ধি আছো, মোৰ বৰ্তমান ঠাণ্ডা থাকিব পৰা নাই।
আহিব লাগিছিল মানেনো কি আমাৰ এই অফিচৰ লগৰ দুটাজনে চাচোন দেৰি হ'ব এইবিলাকত থাকিলে ঠাণ্ডা জানুৱাৰী মাহৰ নিচিনা লাগিছিলে কি কম মানে গাড়ী ভালকৈ চলাই কি আন্ধাৰো মা ভিউ চা মানে কুঁৱলী চা এই ৰঞ্জিত ভাল দেখা নাই চব বৰফ মানে জুন মাহটো মানে ডিচেম্বৰ জানুৱাৰী মাহৰ নিচিনা হৈ আছে মানে ঠাণ্ডা আমি অলপ আগতে আপোনালোকৰ মানে কি জুই পোৱালো ইমান ঠাণ্ডা বেয়া আকৌ দেখা চেগা পোৱা নাই আকৌ নাই মানে কি মিনিং সেলফি কেমেৰা কৰ সেলফি ভিডিঅ' সেলফি বিচাৰিব নহয় বোলে
আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ এইখিনিতে, আৰু আজি ব্লগ এই আছিল। এতিয়া বাই বাই।